Hi friends, welcome to my channel MS Assam Tech TV. আজি আপোনালোকক এইটো ভিডিঅ'ৰ সহায়ত আলোচনা কৰিম যে কেনেকৈ আপোনালোকে আপোনালোকৰ মোবাইলৰ সহায়তে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু অতি সহজ পদ্ধতিত আপুনি আপোনাৰ নিজৰ মোবাইলতে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব আৰু কেনেকৈ আধাৰ কাৰ্ডখন অতি সহজে ডাউনলোড কৰা হয় আজি আপোনালোকক স্টেপ বাই স্টেপ দেখুৱাম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব আৰু সম্পূৰ্ণ ভিডিঅ' যদি আপোনালোকে চাই তেতিয়াহ'লে অতি সহজেই আধাৰ কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এটা কথা কৈছোঁ এতিয়ালৈকে যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰক তো ফ্ৰেন্ডছ এতিয়া আৰু পলম নকৰো বলক ভিডিঅ'টো আৰম্ভ কৰো প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা গুগল ব্ৰাউজাৰ ওপেন কৰিব তো আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে যে মই গুগল ব্ৰাউজাৰ ওপেন কৰিছোঁ আৰু সাৰ্চিং বক্সত আপোনালোকে টাইপ কৰিব UIDAI বুলি আপোনালোকে টাইপ কৰিব আকৌ কৈছোঁ UIDAI লিখি আপোনালোকে সাৰ্চ কৰিব তো সাৰ্চ কৰিলে আৰু সাৰ্চ কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা পেজ আহিব তো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ইয়াতে লিখা আছে UIDAI বুলি লিখা আছে তো ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে অলপ তলফালে আহিব যিটো পেজ আপোনালোকৰ সন্মুখত আছে এইটো পেজৰ অলপ তলফালে আহিব আৰু তলফালে আহি আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে লিখা আছে ডাউনলোড আধাৰ তো ইয়াতে আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকে আধাৰ কাৰ্ডৰ যি নাম্বাৰ সেই নাম্বাৰটো ইয়াতে বহাব পাৰিব তাৰ পিছত এনৰলমেন্ট আইডি অৰ্থাৎ EID যিটো নাম্বাৰ সেইটো বহাব পাৰিব আৰু ভাৰ্চুৱেল আইডি যিটো BID বুলি কোৱা হয় সেইটো ইয়াতে আপোনালোকে বহাব পাৰিব আৰু আপোনালোকে বিশেষকৈ এনৰলমেন্ট আইডিৰে যদি বাহিৰ কৰে তেতিয়াহ'লে ভাল হ'ব যিসকলে বহুতৰ আধাৰ কাৰ্ডৰ যি নাম্বাৰ তেওঁলোকে নাজানে বা মেছেজত অহা নাই চেক কৰি মই মোৰ আগৰ ভিডিঅ'ত দেখুৱাইছোঁ যে কেনেকৈ আধাৰ কাৰ্ড চেক কৰা হয় তো আপুনি নতুন যদি আধাৰ কাৰ্ড বনাইছে তেতিয়াহ'লে চেক কৰি এনৰলমেন্ট যি আইডি আছে সেইটো বহায়ও আপোনালোকে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব তো মই দেখুৱাই আছোঁ ৰিচিপ্টত যিটো আপোনাৰ আধাৰ কাৰ্ড চেণ্টাৰৰ পৰা যি ৰিচিপ্ট দিয়ে সেই ৰিচিপ্টটোত এনৰলমেন্ট কোড থাকে আইডিটো কোড থাকে আৰু যি আপোনাৰ ডেট সময় আপোনালোকে ইয়াতে বহাব লাগিব ডেট আৰু সময় সেইটো কোড থাকে মই আপোনালোকক দেখুৱাই আছোঁ এনৰলমেন্ট নাম্বাৰ আছে ইয়াতে এইটো হ'ল এনৰলমেন্ট নাম্বাৰ এইটো এনৰলমেন্ট নাম্বাৰ আৰু আপোনালোকৰ এই ৰিচিপ্টখনৰ সোঁফালে সময় আৰু ডেট দিয়া আছে ইয়াতে দিয়া আছে ইয়াতে সময় আৰু ডেট ইয়াতে দিয়া আছে তো সময় আৰু ডেট আপোনালোকে বহাব লাগিব তো আপোনালোকক দেখুৱাৰ বাবে মই এখন এনৰলমেন্ট যি আইডি আছে সেইটো বহাই আছোঁ আইডি নাম্বাৰ মোৰ বহোৱা হৈ গ'ল আৰু ইয়াতে যিটো অপশ্যন আছে কেলেণ্ডাৰৰ নিচিনা ইয়াতে ক্লিক কৰি মই ডেট আৰু সময়টো দি দিম তো মই ডেট আৰু সময় দি আছোঁ ডেটটো সিলেক্ট কৰিলোঁ আৰু সময়টো ইয়াতে আপোনালোকে ক্লিক কৰি সময় দিব পাৰিব তো মই সময়টো দি আছোঁ তো সময়টো মই সিলেক্ট কৰিলোঁ আৰু সময় সিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াতে যি কেপচা কোড আছে ইয়াতে কেপচা কোডটো বহাই দিব তো মই বহাই দি আছোঁ যেনেকুৱা আছে ঠিক তেনেকুৱাই মই কেপচা কোডটো বহাই দিলোঁ আৰু বহাই দিয়াৰ পিছত সেন্ড OTP ইয়াতে মই ক্লিক কৰিম তো ক্লিক কৰিছোঁ আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মোৰ যি ৰেজিষ্টাৰ নাম্বাৰ তাতে কিন্তু OTP আহিব
তো সেই OTPখন ইয়াতে বহাই দিব লাগিব। তো ইতিমধ্যে মোৰ OTPখন আহি গৈছে। তো মই OTP বহাই আছোঁ। তো মই OTP বহালোঁ আৰু বহাৰ পিছত মই অলপ তলফালে যাম আৰু তলফালে গৈ ইয়াতে য়েছ আৰু নো আছে, মই য়েছ মাৰি দিম। য়েছ মাৰি দিম আৰু য়েছ মাৰি দিয়াৰ পিছত আপোনাৰ আধাৰ কাৰ্ডখনৰ SMS কিমান দিন হৈছে আহিছে। তো ইয়াতে বহুতকেইটা অপশ্যন আছে। উইথিন 5 working days, ইয়াতে 6-10 days, 11 to 15 days। তো ইয়াতে আছে। মোৰ যিহেতু অলপ পলম হৈছে আহোঁতে, তো প্ৰায় 11 বা 15 দিন হৈছে। মই ইয়াতে ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰিলোঁ আৰু ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিবলৈ পাইছে ভেৰিফাই এণ্ড ডাউনলোড। তো ইয়াতে মই ক্লিক কৰিম আৰু ক্লিক কৰাৰ পিছত মোৰ যি আধাৰ কাৰ্ড সেইটো কিন্তু ডাউনলোড হৈ যাব। তো আপোনালোকৰো ডাউনলোড হ'ব। ইতিমধ্যে মেছেজ আহি গৈছে। তো মোৰ আধাৰ কাৰ্ডখন কিন্তু ডাউনলোড হৈ গৈছে আৰু যিটো আপোনাৰ নেম প্ৰথম নামৰ প্ৰথম আখৰ 4টা আৰু আপোনাৰ যি ডেট অফ বাৰ্থৰ যি চন, সেই চনটো বহি দিয়াৰ পিছত আপোনালোকে ইয়াতে অপেন অপশ্যন আছে। ইয়াতে অপেন কৰিলেই ইয়াতে অপেন কৰিলেই অপেন হৈ যাব। তো এনেকুৱাকৈ আপোনালোকে আধাৰ কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। তো আজিলৈকে ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু আকৌ মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰে আৰু কাষতে যিটো বেল আইকন আছে সেইটো বজাই দিয়ক, যাতে পৰৱৰ্তী ভিডিঅ' আপুনি আগতকৈ আগত চাব পাৰে। তো আজিলৈকে ইমানেই। আকৌ আহিম আপোনালোকৰ ওচৰলৈ। ধন্যবাদ।